বন্ধুসকল নমস্কাৰ মই আজি আপোনালোকক দেখুৱাম বনৰীয়া কচুৰ ঠাৰিৰ এটা ধুনীয়া ৰেচিপি ইয়াৰ কাৰণে প্ৰথমতে আপোনালোকে এনেকৈ কচুৰ ঠাৰিবিলাক কুটি ল'ব লাগিব তাৰ পিছতে আপোনালোকে বেলেগ তৰকাৰী যেনেকৈ ৰান্ধে তেনেকুৱাকৈ কেৰাহীটো গৰম হ'লে মিঠাতেল দি ল'ব আৰু মিঠাতেলখিনি গৰম হোৱালৈ অপেক্ষা কৰিব আৰু যেতিয়া মিঠাতেলখিনি গৰম হ'ব তেতিয়া আপোনালোকে যি মছলা খায় আমি ইয়াত পাঁচফোৰণ ব্যৱহাৰ কৰিছোঁ আপোনালোকে ইচ্ছা কৰিলে পাঁচফোৰণ দি ল'ব পাৰে পাঁচফোৰণ দিলে টেষ্টটো ভাল হয় তাৰ পিছত দিয়া হৈছে নহৰু আৰু যিসকলে অসমীয়া বুজি নাপায় তেওঁলোকৰ কাৰণে মই সাবটাইটেলছ দি দিছোঁ কেতিয়া কি দিয়া হৈছে আৰু আশা কৰোঁ এইখিনিয়ে তেওঁলোকক যথেষ্টখিনি সহায় কৰিব আৰু এইখিনি অলপ ভজা হোৱাৰ পিছতেই জলকীয়া কেঁচা জলকীয়া ইয়াত দিয়া হৈছে আৰু ইয়ে অলপ যথেষ্টখিনি ভাল হ'ব সোৱাদ এই কাৰণে কেঁচা জলকীয়া দিয়া হৈছে আৰু এতিয়া আটাইখিনি কেঁচা জলকীয়া নহৰু আৰু পাঁচফোৰণখিনি ভাজা হোৱাৰ পিছত কুটি লোৱা কচুৰ ঠাৰিখিনি দি ল'ব আৰু দি লোৱাৰ পিছত এইখিনি ভাজি থাকিব লাগিব সাধাৰণতে কচুৰ ঠাৰিখিনি এনে প্ৰথমতে কুটি লওঁতে বহুতো থাকে গতিকে অলপ লৰাওঁতে অসুবিধা হ'ব পাৰে ইয়াৰ পিছতে নিমখ দি লোৱা হৈছে আৰু নিমখখিনি দিয়াৰ পিছতে কচুৰ ঠাৰিখিনি কমিবলৈ আৰম্ভ কৰিব আৰু নিমখখিনি দিয়াৰ পিছত অলপ লৰাই দিব বা একেলগে আপোনালোকে হালধিও দি ল'ব পাৰে আৰু ইয়াত হালধি দি লৈছোঁ আমি হালধিৰ পাউডাৰ ব্যৱহাৰ কৰা হৈছে হালধি পাউডাৰ দিলে ভাল ইচ্ছা কৰিলে আপোনালোকে কেঁচা হালধিও দিব পাৰে আৰু কেঁচা হালধি দিলে পিহি দিব লাগিব আৰু এতিয়া আটাইখিনি বস্তু লৰাই থাকিব লাগিব লাহে লাহে লৰাই থাকিলে হ'ল আৰু আপোনালোকে যদিহে আমাক এতিয়ালৈকে ইউটিউবত ফ'ল' কৰা নাই ইউটিউবত ফ'ল' কৰিব পাৰে অৰ্থাৎ ছাবস্ক্ৰাইব কৰিব পাৰে ইয়াতে ভিডিঅ'ৰ তলত ৰঙা ছাবস্ক্ৰাইব বুলি লিখা যিটো আছে তাতে ক্লিক কৰি দিব আৰু ওচৰতে যিটো বেল বা ঘণ্টাৰ ছবি আছে তাতে ক্লিক কৰি যিটো অল বুলি লিখা ওলাব তাতে ক্লিক কৰি থৈ দিব এইটো কৰিলে যেতিয়াই আমাৰ এইটো চেনেলত এনেধৰণৰ ইণ্টাৰেষ্টিং লৱাৰ আছাম ফুডৰ ভিডিঅ' দিয়া হ'ব সকলোতকৈ প্ৰথমে আপুনি ভিডিঅ'টো চাব পাৰিব যি কি নহওক এনেকৈ লাহে লাহে লৰাই থাকিব আৰু ইচ্ছা কৰিলে আপুনি মাজে সময়ে ঢাকন মাৰিও থৈ দিব পাৰে তাৰপিছতে এতিয়া জলকীয়া গুড়ি অলপ দি ল'ব কাৰণ কচু সাধাৰণতে কিছুমান বনৰীয়া কচু অলপ গলত ধৰে গতিকে কেঁচা জলকীয়া দিলেও আপোনালোকে যিখিনি জ্বলা খায় সেই হিচাপত জলকীয়াৰ গুড়িও বা জলকীয়াৰ পাউডাৰ দি ল'ব পাৰে আৰু দি লোৱাৰ পিছত আকৌ লৰাই থাকিব আৰু এনেকুৱা আধা সিজা হোৱাৰ পিছতে পিহি লোৱা জিৰাৰ পেষ্টটো দি ল'ব আৰু দি লৈ এনেকৈ লৰাই থাকিব আৰু এইখিনি এনেকৈ লৰাই থকাৰ পিছতে মাজে মাজে আপোনালোকে ইচ্ছা কৰিলে ঢাকন মাৰিও থৈ দিব পাৰে আৰু ইয়াৰ পিছতে এনেকুৱা লৰাই থাকিলে হ'ল আৰু এনেকৈ লৰাই থাকোঁতে যেতিয়া কচুৰ পৰা লোৱা পানীখিনি এনেকৈ শুকাই যাব তেতিয়া আপোনাৰ তৰকাৰী ৰেডি হোৱাৰ ফালে আহিব আৰু আপোনালোকে ইচ্ছা কৰিলে যদিহে ধনিয়াৰ ছিজনত থাকে ইচ্ছা কৰিলে অলপ ধনিয়া পাতো দি ল'ব পাৰে হোৱাৰ আগে আগে আৰু এনেকুৱা যেতিয়া পেষ্ট টাইপৰ হৈ যাব আপোনাৰ তৰকাৰী খোৱাৰ কাৰণে ৰেডি হৈ যাব আৰু বন্ধুসকল আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে ভাল লাগিলে আপোনালোকে আমাক ফেচবুকতো ফ'ল' কৰিব পাৰে লৱাৰ আছাম ফুড বুলি আৰু আজিলৈ লৈছোঁ বিদায় লগ পাম আপোনাক আন এটি ভিডিঅ'ত নমস্কাৰ